ফাংচনৰ দিনৰ ভিডিঅ'টোতো চালেই আৰু এতিয়া ৰাতিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আমি পুৰা সাজি কাচি যিহেতু নাচিম সাজি কাচি আহিছোঁ আৰু মোক কেনেকুৱা লাগিছে ক'ব আৰু ৰাতিৰ কাৰ্যসূচীখিনি আপোনালোকক দেখুৱাই দিম আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰি এইবাৰ আমি এটি অনুৰোধ জনাব বিচাৰিছোঁ অনুগ্ৰহ কৰি মন কৰিব এটি বিশেষ ঘোষণা অনুগ্ৰহ কৰি মন কৰিব যিসকল সন্মানীয় ব্যক্তি শেষ আৰু মানে আমাৰ প্ৰগ্ৰামটো শেষ আৰু এতিয়া বেয়া গৰম লাগিছে কাপোৰ চাপোৰ খুলি বেলেগ পিন্ধি যাওঁ যিহেতু কমিটিৰ মানুহ মেখেলা চাদৰটো পিন্ধিয়ে থাকিব লাগিব আৰু ইহঁতো আহিছে এইকেইটা চব আৰু এতিয়া কাপোৰ চাপোৰ খোলো বেলেগ পিন্ধিম তাৰপিছত দেখুৱাই থাকিম আৰু চাই থাকিম কাপোৰ চাপোৰ চেঞ্জ কৰি আৰু এতিয়া যাব ওলাইছোঁ এতিয়া মানে ছিংগাৰ আহিছে এতিয়া উঠিব আৰু তাৰপাছত চাই থাকিম মই আৰু আপোনালোককো দেখুৱাই থাকিম আৰু বেছি টাইম নাই বৰষুণো আহিছে বৰষুণটো নিদিলেই হ'ল আৰু বেয়া ভাগৰো লাগিছে দিনটো ইমান মানে কি ক'ম আৰু তো চাই থাকচোন বলক যাওঁ শিল্পীদ্বয়ক অলপ খৰতকীয়া কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ সন্মানীয় শিল্পী নিয়ৰ পৌৰক আৰু জুৰিস্মিতা বাইদেউক আমি অলপ খৰতকীয়া কৰাৰ কাৰণে এইকাৰণে অনুৰোধ জনাব বিচাৰিছোঁ যেহেতু আমাৰ সন্মুখত এটা প্ৰত্যাহ্বান আহিছে বতৰ বৰ ফৰকাল নহয় গতিকে আপোনালোকে অন্তত আজিৰ অনুষ্ঠান পৰিৱেশন কৰিলে ৰাইজে সন্তোষ পাব
নমস্কাৰ ইয়াত সাংস্কৃতিকভাৱে ৰাইজ আৰু ফিডবেক লৈছে বিশ্বনাথ ফিডবেক এটা লৈছে অনুষ্ঠানটো বহুত ধুনীয়াকৈ চলি গৈ আছিল কিন্তু হঠাৎ নাজানো ক'ৰ পৰা আহি গ'ল বতাহ ধুমুহা আৰু তাৰপাছত আৰু কি আৰু অনুষ্ঠান বন্ধ কৰিবলগীয়া হ'ল আৰু ভিডিঅ'টো মই শেষ কৰোঁ এনেকৈ তো যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই